নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমেই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল মাইটি লাৰ্ণাৰ্ছলৈ। আমাৰ এই চেনেলটোৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা তথা বাছনি পৰীক্ষাৰ বাবে সহায় হোৱাকৈ প্ৰতিটো বিষয়ৰে অতি সহজভাৱে আলোচনা কৰি থাকিবলৈ চেষ্টা কৰা হৈছে আৰু আশা কৰোঁ আমাৰ এই ভিডিঅ'সমূহৰ জৰিয়তে আপোনালোক যথেষ্ট লাভৱান হ'ব। আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ বিষয়টিত মই পৰিৱেশ বিজ্ঞানৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ উত্তৰ সম্পৰ্কে আপোনালোকৰ আগত অৱগত কৰিম। আশা কৰোঁ আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই আৰু বিষয়টো শিকিবলৈ যত্ন কৰে। বন্ধুসকল, মোৰ আগৰটো পৰিৱেশ বিজ্ঞানৰ ভিডিঅ'ত মই 16টা প্ৰশ্ন আৰু তাৰ উত্তৰ সম্পৰ্কে আলোচনা কৰিছোঁ। যদি আপোনালোকে সেই 16টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰসমূহ আৰু প্ৰশ্নকেইটা জানিবলৈ বিচাৰে তেন্তে তলৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব, তাত গৈ আপোনালোকে আগৰ ভিডিঅ'টো চাব পাৰে। বন্ধুসকল, আগবাঢ়িছোঁ আজিৰ প্ৰথমটো প্ৰশ্নলৈ। আজিৰ প্ৰশ্নটো হৈছে গৰু, ছাগলী, হাতী আদি তৃণভোজী প্ৰাণীবোৰ কোনটো পৌষ্টিক স্তৰৰ অন্তৰ্গত? বন্ধুসকল, আমাৰ অপশ্যনকেইটা চাওক। অপশ্যন নম্বৰ 1 প্ৰথম, অপশ্যন নম্বৰ 2 দ্বিতীয়, অপশ্যন নম্বৰ 3 তৃতীয়, অপশ্যন নম্বৰ 4 চতুৰ্থ। বন্ধুসকল, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ 2 দ্বিতীয়। গৰু, ছাগলী, হাতী আদি তৃণভোজী প্ৰাণীবোৰ দ্বিতীয় পৌষ্টিক স্তৰৰ অন্তৰ্গত, মনত ৰাখিব। আগবাঢ়িছোঁ পাছৰটো প্ৰশ্নলৈ। পাছৰটো প্ৰশ্ন দিছে তলত দিয়া কোনবিধ উপাদান স্বপোষী? অপশ্যনকেইটা চাওক। অপশ্যন নম্বৰ এ বতাহ, অপশ্যন নম্বৰ বি সৌৰ বিকিৰণ, অপশ্যন নম্বৰ চি মাটি আৰু অপশ্যন নম্বৰ ডি সেউজীয়া উদ্ভিদ। বন্ধুসকল, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি সেউজীয়া উদ্ভিদ। সেউজীয়া উদ্ভিদ হৈছে স্বপোষী, মনত ৰাখিব। আগবাঢ়িছোঁ পাছৰটো প্ৰশ্নলৈ। পাছৰটো প্ৰশ্ন হৈছে বৃহৎ নদীবান্ধৰ সৈতে জড়িত আন্দোলনত আগভাগ লোৱা সংগঠন কোনটো? অপশ্যন নম্বৰ এ কৃষক মুক্তি সংগ্ৰাম সমিতি, অপশ্যন নম্বৰ বি চিপকো আন্দোলন, অপশ্যন নম্বৰ চি সদৌ অসম ছাত্ৰ সন্থা আৰু অপশ্যন নম্বৰ ডি সদৌ বড়ো ছাত্ৰ সন্থা। বন্ধুসকল, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কৃষক মুক্তি সংগ্ৰাম সমিতি, মনত ৰাখিব। আগবাঢ়িছোঁ আজি পাছৰটো প্ৰশ্নলৈ। প্ৰশ্নটো হৈছে কি অণুজীৱ নাইট্ৰজেন স্থিৰীকৰণৰ সৈতে জড়িত? বন্ধুসকল, অপশ্যনকেইটা চাওক। অপশ্যনকেইটা দিছে অপশ্যন নম্বৰ এ বেচিলাছ, অপশ্যন নম্বৰ বি নীলা সেউজীয়া শেলাই বা এনাবিনা, অপশ্যন নম্বৰ চি মাইট্ৰমনাছ আৰু অপশ্যন নম্বৰ ডি এমিন'মাইট। বন্ধুসকল, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি নীলা সেউজীয়া শেলাই বা এনাবিনা, মনত ৰাখিব। আগবাঢ়িছোঁ পাছৰটো প্ৰশ্নলৈ। পাছৰটো প্ৰশ্ন হৈছে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কোনখন? অপশ্যনকেইটা চাওক। অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ কানহা, অপশ্যন নম্বৰ বি কৰবেট, অপশ্যন নম্বৰ চি পেৰিয়াৰ আৰু অপশ্যন নম্বৰ ডি কাজিৰঙা। বন্ধুসকল, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কৰবেট, মনত ৰাখিব। কৰবেট হ'ল ভাৰতৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান। আগবাঢ়িছোঁ পাছৰটো প্ৰশ্নলৈ। পাছৰটো প্ৰশ্ন হৈছে উত্তৰ পূৰ্বাঞ্চলৰ এবিধ লুপ্তপ্ৰায় উদ্ভিদ হৈছে, তাৰমানে অৰ্থাৎ তলত দিয়া কোনকেইটা উদ্ভিদৰ প্ৰজাতিৰ ভিতৰত কোনটো লুপ্তপ্ৰায় উত্তৰ পূৰ্বাঞ্চলৰ? অপশ্যন নম্বৰ এ বহুতেৰা, অপশ্যন নম্বৰ বি আমলখি, অপশ্যন নম্বৰ চি কলচী উদ্ভিদ আৰু অপশ্যন নম্বৰ ডি শিমলু। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি কলচী উদ্ভিদ, মনত ৰাখিব। আগবাঢ়িছোঁ পাছৰটো প্ৰশ্নলৈ। পাছৰটো প্ৰশ্ন হৈছে জাপানত হোৱা মিনামাটা ৰোগৰ কাৰণ আছিল। অপশ্যনকেইটা চাওক। অপশ্যন নম্বৰ এ তেজস্ক্ৰিয় প্ৰদূষণ, অপশ্যন নম্বৰ বি জল প্ৰদূষণ, অপশ্যন নম্বৰ চি বায়ু প্ৰদূষণ আৰু অপশ্যন নম্বৰ ডি মাটি প্ৰদূষণ। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি জল প্ৰদূষণ, মনত ৰাখিব। আগবাঢ়িছোঁ 25 নম্বৰ প্ৰশ্নলৈ। ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন? অপশ্যনকেইটা চাওক। অপশ্যনকেইটা হৈছে অপশ্যন নম্বৰ এ ডক্টৰ M.S. স্বামীনাথন, অপশ্যন নম্বৰ বি চি ভি ৰমন, অপশ্যন নম্বৰ চি ডক্টৰ জগদীশ চন্দ্ৰ বসু আৰু অপশ্যন নম্বৰ ডি আৰ ভেংকটস্বামী। আৰু ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ডক্টৰ M.S. স্বামীনাথন। ডক্টৰ M.S. স্বামীনাথনক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কোৱা হয়। আগবাঢ়িছোঁ পাছৰটো প্ৰশ্নলৈ। পাছৰটো প্ৰশ্ন হৈছে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। একেবাৰে সহজ প্ৰশ্ন এইটো, মন কৰক অপশ্যনকেইটা। অপশ্যন নম্বৰ এ 15 জুন, অপশ্যন নম্বৰ বি 5 জুন, অপশ্যন নম্বৰ চি 5 জুলাই আৰু অপশ্যন নম্বৰ ডি 15 জুলাই। বন্ধুসকল, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি 5 জুন, মনত ৰাখিব। আগবাঢ়িছোঁ আজি পাছৰটো প্ৰশ্নলৈ। ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। অপশ্যন নম্বৰ এ 28 জানুৱাৰী, অপশ্যন নম্বৰ বি 28 জানুৱাৰী, অপশ্যন নম্বৰ চি 20 ফেব্ৰুৱাৰী আৰু অপশ্যন নম্বৰ ডি 30 জানুৱাৰী। বন্ধুসকল, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 30 জানুৱাৰী, মনত ৰাখিব।
আগবাঢ়িছোঁ পাছৰটো প্ৰশ্নলৈ। বিশ্ব জল দিৱস পালন কৰা হয় অপশ্যন নম্বৰ এ 20 ডিচেম্বৰ, অপশ্যন নম্বৰ বি 20 জানুৱাৰী, অপশ্যন নম্বৰ চি 20 ফেব্ৰুৱাৰী আৰু অপশ্যন নম্বৰ ডি 20 মাৰ্চ। হয় বন্ধুসকল, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 20 মাৰ্চ। মনত ৰাখিব। আগবাঢ়িছোঁ 29 নম্বৰ প্ৰশ্নলৈ। প্ৰশ্নটো হ'ল বিশ্ব বন দিৱস পালন কৰা হয় অপশ্যনকেইটা চাওক। অপশ্যন নম্বৰ এ 21 জুন, অপশ্যন নম্বৰ বি 21 মে', অপশ্যন নম্বৰ চি 21 মাৰ্চ আৰু অপশ্যন নম্বৰ ডি 21 এপ্ৰিল। বন্ধুসকল, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 21 মাৰ্চ। মনত ৰাখিব, 21 মাৰ্চ বিশ্ব বন দিৱস পালন কৰা হয় 21 মাৰ্চ তাৰিখে। আগবাঢ়িছোঁ 30 নম্বৰ প্ৰশ্নটোলৈ। 30 নম্বৰ প্ৰশ্নটো হৈছে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় অপশ্যনকেইটা চাওক। অপশ্যন নম্বৰ এ 7 এপ্ৰিল, অপশ্যন নম্বৰ বি 7 মে', অপশ্যন নম্বৰ চি 7 জুন আৰু অপশ্যন নম্বৰ ডি 7 জুলাই। বন্ধুসকল, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 7 এপ্ৰিল। 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয়। মনত ৰাখিব। আগবাঢ়িছোঁ 31 নম্বৰ প্ৰশ্নটোলৈ। 31 নম্বৰ প্ৰশ্নটো হৈছে বসুধা দিৱস পালন কৰা হয় অপশ্যন নম্বৰ এ 22 এপ্ৰিল, অপশ্যন নম্বৰ বি 22 ডিচেম্বৰ, অপশ্যন নম্বৰ চি 22 অক্টোবৰ আৰু অপশ্যন নম্বৰ ডি 22 জুন। বন্ধুসকল, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 22 এপ্ৰিল। 22 এপ্ৰিল তাৰিখে বসুধা দিৱস পালন কৰা হয়। আগবাঢ়িছোঁ আজি অন্তিমটো প্ৰশ্নলৈ। আজি প্ৰশ্নটো হৈছে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয় অপশ্যন নম্বৰ এ 11 মাৰ্চ, অপশ্যন নম্বৰ বি 11 এপ্ৰিল, অপশ্যন নম্বৰ চি 11 জুলাই আৰু অপশ্যন নম্বৰ ডি 11 জানুৱাৰী। বন্ধুসকল, ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 11 জুলাই। 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। বন্ধুসকল, ইমানেই আছিল আজি আমাৰ ভিডিঅ'টিত। আগন্তুক আৰু ভিডিঅ'বিলাকত আপোনালোকৰ বাবে এনেধৰণৰ বহুত তথ্য শ্বেয়াৰ কৰিম। গতিকে পৰৱৰ্তী পৰ্যায়ত আমাৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব। আৰু বন্ধুসকল, পৰিৱেশ বিজ্ঞানৰ আগৰ ভিডিঅ'টো চাবৰ বাবে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। গতিকে আপোনালোকে তালৈ গৈ আগৰ ভিডিঅ'টি চাবলৈ কেতিয়াও নাপাহৰিব।